নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেল আইটু ভ্লগছলৈ স্বাগতম আশা কৰোঁ আগতে দিয়া ভিডিঅ'টো আপোনালোকে চালে আৰু বিশেষ আজি এঠাইলৈ যাব ওলাই আছোঁ তো চাদৰ মেখেলা ধুনীয়াকৈ পিন্ধি লৈ ওলাইছোঁ চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন হৈছে ফুলেঙি বীচ ইয়াৰ পৰা আমি পাৰ হৈছোঁ আৰু ইয়াত নদী এখন আছে খুব ধুনীয়া ইয়াৰ পৰিৱেশটো সঁচাকৈ বৰ মনোমোহা এয়া আমি আহি আছোঁ পোৱাহি নাই আৰু অলপ দূৰ যোৱাৰ পাছত পাম আৰু গৈ আছোঁ দেউতা মই বা মা খুৰী আৰু আমাৰ গাঁৱৰ ছোৱালী এজনী মানে মোৰ বা হয় এয়া হৈছে বৰদলা সত্ৰ আমি এতিয়া সত্ৰৰ ভিতৰলৈ সোমাই যাম এইখন হৈছে গেট ইমান সুন্দৰ এটা পৰিৱেশ সঁচাকৈ এগৰাকী আমাৰ মামী এতিয়া আমি এইফালেদি সোমাই যাম খুব সুন্দৰ পৰিৱেশটো সঁচাকৈ খুব ভাল লাগিল আমি গৈ আছোঁ এইভাগ হৈছে নামঘৰ এয়া বা আগে আগে গৈ আছে এয়া আছোঁ মই অকণমান গৈছোঁ আৰু এইফালে আমাৰ ভকত এজন আছিল তেখেতৰ লগত মাহঁতে কথা পাতিলে আৰু এয়া ধুনীয়াকৈ গৈ আছোঁ খুব সুন্দৰকৈ বনাইছে সত্ৰখন এয়া ভাইটিজনে আমাক ঘূৰিবৰ কাৰণে ঢাৰি পাৰি দিলে এয়া ধুনীয়াকৈ আমাক ধুনীয়াকৈ বহিব দিছে আৰু ভাইটিজনে চাহ আনিছে চাহ খাই লওঁ লাল চাহ দিছে লগতে বিস্কুট আছে সেয়া হাঁহি উঠা কথা এটা কৈ দিলে চ' হাঁহি উঠি গ'ল এইফালে আছে আমাৰ দেউতা মামা আৰু মোৰ টিকলিজনী অৰ্থাৎ মোৰ ভাগিনজনী তাইও খেলি আছে এয়া ধুনীয়া ছোৱালীজনী এয়া চাহ খাই আছে সকলোৱে আমিও খাই আছোঁ এয়া মা সেইগৰাকী মোৰ মা হয় এতিয়া আহক সত্ৰখন ধুনীয়াকৈ পৰিৱেশন কৰোঁ কি ধুনীয়া পৰিৱেশ সুন্দৰ এটা পৰিৱেশ মনোমোহা এটা দৃশ্য তাত যেতিয়া যায় তেতিয়া আহিবলৈ মন নোযোৱা এটা পৰিৱেশ আপোনালোকেও যাবচোন খুব ভাল লাগিব তালৈ গ'লে আহিবলৈ মন নোযোৱা এটা পৰিৱেশ ইমান সুন্দৰ পৰিৱেশ আৰু ইমান ধুনীয়াকৈ ঘৰখিনি বনাইছে এয়া চাওকচোন ইমান মৰম লগা ইমান ধুনীয়া এটা পৰিৱেশ এইখন গেটখন আছিল আপোনালোকক মই প্ৰথমতেই দেখাইছিলোঁ এয়া আমি আগুৱাই যাম গৈ আছোঁ ইয়াত খেলা বস্তু আছে সৰু সৰু ল'ৰা ছোৱালীয়ে গৈ তাত খেলিব পাৰিব তাত কোনো ধৰণৰ আমনি পৰিৱেশ নাই ধুনীয়াকৈ তাত খেলিব পাৰিব সৰু সৰু ল'ৰা ছোৱালী গ'লে তাতেই অকণমান খেলিব পাৰিব জীয়াব পাৰিব সকলো সুবিধা আছে ধুনীয়াকৈ পৰিৱেশটো দেখাব কৈছোঁ ইয়াত ধুনীয়াকৈ খেলিব পাৰিব তাত সৰু সৰু ল'ৰা ছোৱালীয়ে খুব সুন্দৰ খুব ভাল লগা এটা পৰিৱেশ এয়া মোৰ দেউতা হয় সঁচাকৈ ঘৰবোৰ বৰ ধুনীয়া ধুনীয়াকৈ বনাইছে এতিয়াও বনাই হোৱাই নাই বনাই আছে ভাবকচোন এতিয়ালৈকে কমপ্লিট হোৱাই নাই অথচ ইমান সুন্দৰ যেতিয়া সম্পূৰ্ণকৈ বনাই হ'ব তেতিয়া ভাবকচোন কিমান ধুনীয়া হ'ব কল্পনা কৰক ইয়াৰ লগতে কি ধুনীয়া ধুনীয়া ফুল ৰুইছে গছ ৰুইছে পৰিৱেশবোৰ বহুত বেছি ধুনীয়া আৰু ইমান ধুনীয়া লাগিছে ইয়াত থাকি যেন যাবই মন যোৱা নাই সঁচাকৈ খুব সুন্দৰ পৰিৱেশ আপোনালোকেও নিশ্চয় আহিব আৰু ইয়াত ধুনীয়াকৈ পৰিৱেশন কৰিব সকলোৱে ভাল পাব ইয়াত এটা পুখুৰী আছে তাত বহুত ডাঙৰ ডাঙৰ মাছ আছে কাছৰ আছে আমি ওচৰলৈ গৈছিলোঁ যদিও কাছৰ চাম বুলি আশা কৰিছিলোঁ কিন্তু দুৰ্ভাগ্য তাত কাছৰ দেখিবলৈ নাপালোঁ ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল পালে তেতিয়াহ'লে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ